নমস্কাৰ মোৰ প্ৰিয় ইউটিউব প্ৰেমী বন্ধু বান্ধৱীসকল মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে মই ইজি ইংলিছ গ্ৰামাৰ লাৰ্ণিঙৰ তৰফৰ পৰা সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ আলোচনা আৰম্ভ কৰিবলৈ ওলাইছোঁ ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'ত আমি পেছিভ ভয়েসত বাই প্ৰিপজিশনৰ সলনি to, at, with ইত্যাদি ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ আজি আমি ৰিটেইনড অবজেক্ট সম্পৰ্কে আলোচনা কৰিম অৰ্থাৎ give, teach, ask, tell ইত্যাদি দুটাকৈ অবজেক্ট থকা ভাৰ্বৰ ক্ষেত্ৰত কেনেকৈ एक्टिव भॉइस और पैसिव भॉइस में परिवर्तन करिব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম তো প্ৰথমে আমি আলোচনা কৰিছো এ he gave me a pen ইয়াৰ সাবজেক্ট he ট্ৰানজিটিভ ভার্ব gave আৰু এটা অবজেক্ট হৈছে me আৰু আনটো অবজেক্ট হৈছে a pen অৰ্থাৎ give ভাৰ্বৰ পিছত দুটা অবজেক্ট ব্যৱহাৰ হৈছে ইয়াৰে a pen ইয়াক ডাইৰেক্ট অবজেক্ট বুলি কোৱা হয় আৰু me ইয়াক ইনডাইৰেক্ট অবজেক্ট বুলি কোৱা হয় এতিয়া চোৱা আমি দুটা অবজেক্ট থকা ট্ৰানজিটিভ ভাৰ্বৰ ক্ষেত্ৰত কেনেকৈ ভয়েস চেঞ্জ কৰিব পাৰি প্ৰথমে ইয়াত আমি দুটা অবজেক্টৰ যিকোনো এটা অবজেক্ট पैसिव वॉइस और सब्जेक्ट बनाम प्रथमे पेन अर्थात डायरेक्ट ऑब्जेक्ट तार सब्जेक्ट बनालो gave ट्रांजिटिव वर्ब टू पास्ट इंडेफिनाइट टेंस गतिके यात बी वर्बर was व्यवहार करिलो gave और पास्ट पार्टिसिपल given तार जो তেতিয়া চোৱা ইয়া দুটা অবজেক্ট আছিল তার এটা অবজেক্ট আমি পেসিভ ভয়েসৰ সাবজেক্ট কৰিলো আৰু এটা অবজেক্ট ৰৈ গৈছে এই অবজেক্টটো পেসিভ ভয়েসত ট্ৰানজিটিভ ভাৰ্বৰ পাস্ট পাৰ্টিসিপলৰ অবজেক্ট হৈ থাকিব অৰ্থাৎ ইয়াত মি বহি যাব ইয়াত এক্টিভ ভয়েসটো মি অবজেক্ট আছিল আৰু পেসিভ ভয়েসটো मी ऑब्जेक्ट हुए আছে গতিকে এই অবজেক্টক ৰিটেইনড অবজেক্ট বুলি কোৱা হয় এতিয়া সব মি লিখিলো তাৰ পিছত ৰৈ গ'ল সাবজেক্ট হি আৰু ইয়াত বাই প্ৰিপজিশন ব্যৱহাৰ কৰিলো আৰু হি অবজেক্ট হি বহুৱালো এতিয়া সব ইনডাইৰেক্ট অবজেক্ট মি আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম मिक्स सब्जेक्ट हिसाबे व्यवहार करिले आई होल जेतु आई फर्स्ट पर्सन सिंगुलर नंबर और ट्रांजिटिव वर्ब टू पास्ट इंडेफिनाइट टेंस गतिके यात बी वर्बर वाज ग्रुप व्यवहार होबो और गिवर पास्ट पार्टिसिपल गिवन यात मिक्स सब्जेक्ट बनालो एपेन एटु ऑब्जेक्ट आसिले एटु ऑब्जेक्ट यात पैसिव वॉइस हतो पास्ट पार्टिसिपुलर ऑब्जेक्ट होय থাকিব এ পেন ইয়াত এ পেন এটো আছে রিটেইনড অবজেক্ট বাই হিম বি মিস্টার নাথ টিচেস আস ইংলিশ ইয়াত সাবজেক্ট মিস্টার নাথ টিচেস ট্রানজিটিভ ভার্ব আস যেটো ব্যক্তিক বুজাইছে গতিকে इनडायरेक्ट ऑब्जेक्ट और इंग्लिश या वस्तु बुझाइছে और या डायरेक्ट ऑब्जेक्ट আমি প্রথমে डायरेक्ट ऑब्जेक्ट इंग्लिशক पैसिव वॉइस और सब्जेक्ट হিসাবে ব্যবহার কৰিলো इंग्लिश ইয়াত টিচ ভার্ব টু প্রেজেন্ট ইনডিফিনাইট টেন্সত আছে আৰু पैसिव वॉइस और सब्जेक्ट তাৰ কোন সিঙ্গুলার নাম্বার হয় গতিকে বি ভার্বৰ ইয়াত is रूप to व्यवहार होबो तार पिছত टीचर पास्ट पार्टिसिपल আহিব taught
ইয়াত আস ইনডাইৰেক্ট অবজেক্টটো ৰৈ গৈছিলে গতিকে ইয়াত পেসিভ ভয়েসটো এইটো অবজেক্ট হিচাপে ব্যৱহাৰ হ'ব অৰ্থাৎ আস ইয়াত ৰিটেইনড অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে তাৰপিছত আহিব বাই या सब्जेक्ट আছিল মিস্টার নাথ গতিকে ইয়াত আহিব মিস্টার নাথ এতিয়া আমি ইনডাইৰেক্ট অবজেক্ট আসক সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম উই হল উই সাবজেক্ট টু ফার্স্ট পারসন প্লুরাল নাম্বার আর এটা ট্রানজিটিভ ভার্ব টু প্রেজেন্ট ইনডিফিনিট টেন্সত আছে গতিকে আমি ইয়াত বি ভাৰ্বৰ আর root to ব্যবহার করিলো আর পিছত আহিছে ট্রানজিটিভ ভার্বৰ past participle the teacher past participle taught ইয়াত আৰু এটা অবজেক্ট মানে ডাইরেক্ট অবজেক্ট ৰৈ গৈছে গতিকে ইয়াত past participle অবজেক্ট হিচাপে ইংলিশ ইয়াত বহুৱাই দিলো by Mr. Nath. See, he asked me a good question. Yet his subject asked transitive verb, me, indirect object, a good question, direct object. प्रथमे আমি direct object of subject বনাম a good question, asked transitive verb to past indefinite tense আছে গতিকে বি ভাৰ্বৰ ইয়াত আমি was root ব্যৱহাৰ কৰিলো asked past participle asked ইয়াত me আছে me by he আছে him এতিয়া ইনডাইৰেক্ট অবজেক্ট me আমি সাবজেক্ট বনাম I হ'ব I subject to first person singular number or transitive verb to past indefinite tense গতিকে বি ভাৰ্বৰ ইয়াত আমি was ব্যৱহাৰ কৰিলো পিছত asked তাৰ past participle asked হ'ব এটা অবজেক্ট ৰৈ গ'ল a good question গতিকে a good question by him. Yes, sir. D. She told us a strange story. Here, she subject told transitive verb as indirect object. A strange story direct object. প্রথমে আমি direct object a strange story subject হিসাবে ব্যবহার করি and strange story subject to third person singular number told transitive verb to past indefinite tense যদি ইয়াত বি ভাৰ্বৰ was ব্যৱহাৰ কৰিলো ইয়াত told past participle told হ'ব এটা অবজেক্ট ৰৈ গ'ল as যদি ইয়াত as বহুৱাই দিলো তাৰপিছত by she আছে her এতিয়া আমি ইনডাইৰেক্ট অবজেক্ট আসক সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম I হল I ফার্স্ট পারসন সিঙ্গুলার নাম্বার ট্রানজিটিভ ভার্ব টু পাস্ট ইনডিফিনিট টেন্স গতিকে ইয়াত বি ভাৰ্বৰ was root ব্যৱহাৰ হ'ব told past participle told আৰু এটা অবজেক্ট ৰৈ গৈছে a strange story গতিকে ইয়াত a strange story by her ছাত্ৰ ছাত্ৰীসকল ইয়াৰ মূল কথা হৈছে যিবোৰ ট্ৰানজিটিভ ভাৰ্বৰ দুটাকৈ অবজেক্ট থাকে তেনে ভাৰ্বক এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰোঁতে অবজেক্ট দুটা যিকোনো এটা অবজেক্ট পেসিভ ভয়েসত সাবজেক্ট হয় আৰু এটা অবজেক্ট পেসিভ ভয়েসতো
ট্ৰানজিটিভ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ অবজেক্ট হয়ে থাকে যেটো অবজেক্ট অ্যাক্টিভ ভয়েসতো অবজেক্ট আৰু পেসিভ ভয়েসতো অবজেক্ট হিচাপে ব্যৱহাৰ হয় তাক রিটেইনড অবজেক্ট বুলি কোৱা হয় তো আশা কৰোঁ তোমালোকে এই কথাখিনি ভালদৰে বুজি পাইছা আজিৰ আলোচনা ইমানেই ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো অন কৰিবা পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম বাই